বোপাইহঁত খাইছানে আজিকালি আৰু সন্মান বোলা বস্তু এটা নাইকিয়া হৈ গ'ল আৰু দেই ডাঙৰ মানুহৰ আগতে মদ ভাং চব খাই থাকে আৰু দেই ৰাম 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 কি যে দিনকাল আহিলো কি কোনবাই মোক ক'বলে মই এটা বাপেকৰ পইচা খাইছোঁ নেকি 10 টকা নিজৰ পইচা খাইছোঁ अपन मद खाएगा भांग खाएगा सिहोर खाएगा सिगरेट खाएगा उसकी बाप का क्या जाएगा इसमें मेरा घाटा उसका क्या क्या जाता हाँ साला नॉनसेंस अरे भाई 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 এটা কথা কওঁ দেই ভাই বেয়া কিন্তু নাপাবা দেই ভাই আসলতে ভাই তুমি বেয়া বস্তু খাইছা খোৱা ভাই কিন্তু হলেও ভাই ডাঙৰ মানুহক কিন্তু অকমান সন্মান কৰিব লাগে দেই ভাই মই গম পাইছো ভাই তুমি ভাই নিজৰ পইচাই খাইছা কিন্তু হলেও ভাই ডাঙৰ মানুহ এটাই যদি তোমাক কেলে খাইছো বুলি কয় তুমি যদি কৈ দিয়া তো বাপেৰ পইচা খাইছো নেকি ভাই তেতিয়া হলে ভাই সেই মানুহজনে বা তোমাৰ প্ৰতি কি মনোভাৱ থাকিব ভাই তুমি যদি কেনেবাকে ক'ৰবাত বিপদত পৰা সেই মানুহজনে বা তোমাক কেনেকৈ উদ্ধাৰ কৰিব সেই মানুহজনে ভাবিব কি মোক এনেকৈহে কৈছিলে তুমি খাইছা খোৱা ভাই কিন্তু ভাই ডাঙৰ মানুহ দেখিলে মই লুকুৱাই দিবা ভাই সেই মানুহজনে গম পাব বাৰু তুমি বেয়া বস্তু খাই আছা বুলি ভাই হলেও তেতিয়া সেই মানুহজনে ভাবিব ল'ৰাটোৱে কিন্তু লুকুৱাই দিলে ল'ৰাটোৱে মোক সন্মান কৰিছে দেই তেতিয়া সেই মানুহজনে তোমাৰ প্ৰতি কিন্তু বেয়া ভাৱ নাথাকে ভাই পৰাপক্ষত এইবিলাক নোখোৱাই ভাল ভাই চোৱা আকৌ ইয়াত এইবিলাক কি লিখা আছে এইবিলাক কেঞ্চাৰৰ কাৰণো হ'ব পাৰে ভাই লিখা আছে ইয়াত পাৰিলে এৰিবই চেষ্টা কৰা ভাই গম পাইছো ভাই এদিনতে এটো সম্ভৱ নহয় কিন্তু ভাই খোৱাটো কমাই দিয়া ভাই আজি তুমি যিমান খাইছা তাৰ আধা খোৱা লাহে লাহে নিশ্চয় তুমি এৰিব পাৰিবা কমাই দিলে নিশ্চয় এৰিব পাৰিবা তুমি আৰু আজিকালি বহুত বস্তুও আছে এইবিলাক এৰাত সহায় কৰা সেইবিলাক বস্তু লোৱা ভাই পাৰিলে এইটো এৰি দিয়া ভাই এইবিলাক ভাল বস্তু নহয় পাৰিলে নেখাব চেষ্টা কৰা ভাই এইবোৰ এৰিব চেষ্টা কৰা বাহ 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 কি ধুনীয়া ভাষণ দিলি বৰ ধুনীয়া কথা ক'লা দেই ভাই হেল্ল' অস্কাৰ এটা পঠাই দিবচোন সালা মক্কেল তো বাপেৰ পইচা খাইছো নেকি 10 টকা নিজৰ পইচা খাইছো কোন তই মোক ক'বলে হুদা হেল আৰ ইউ সালা মক্কেল যাই বাপ ইটো বুজি নাপালে আশা কৰো আপুনি বুজি পাব ধন্যবাদ ভিডিঅ'টো চাই যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অল কৰি দিব লগ পাম অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে লৈছো বিদায়